হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি আমি মাজুলী গৈছিলোঁ। এই মাজুলীৰ সত্ৰসমূহ মই আপোনালোকৰ আগত দেখাম, যিখিনি আমি চাইছিলোঁ। আৰু এয়া প্ৰথম এখন সত্ৰ আপোনালোকক দেখাইছোঁ। এয়া আমি সত্ৰৰ ভিতৰত বৰ্তমান প্ৰৱেশ কৰিছোঁ। বহুত বেছি নাচালোঁ, কেইখনমান সত্ৰহে আমি দৰ্শন কৰিব সুবিধা হৈছিল। এয়া আমাৰ লগৰী, আমাৰ লগতে আহিছে ইহঁতিও। আৰু এয়া মোৰ ছোৱালীজনীয়ে এনেদৰে ধুনীয়াকৈ ফটো উঠিছে। তাই ফটো মেইন, য'তেই নাযাওক খুব ভাল পায় ফটো উঠি। এয়া আউনীআটী সত্ৰৰ ভিতৰ ভাগ। আমি পোনপ্ৰথমে আউনীআটী সত্ৰ দৰ্শন কৰিছিলোঁ। আৰু সত্ৰৰ ভিতৰখন যে ইমান সুন্দৰ, এয়া চিহ্নযাত্ৰা ভাওনাৰ গোটেইখিনি আঁকি থৈ দিছে বেৰত এনেদৰে। চাওকচোন ইমান সুন্দৰ পৰিৱেশ, আৰু পৰিৱেশটো ইমান ন্যায় নিপালি নহয়, সোমালেই কিবা এটা ভাল লাগি যায়। এয়া ভিতৰ ভাগত আমি এনেদৰে সোমাই আশীষ ল'লোঁ। এয়া মই ভিডিঅ'টো এনেদৰে প্ৰস্তুত কৰিছোঁ, নাজানো কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব দেই। কাৰণ এইবিলাক ভিডিঅ' দিব পাৰি নে নোৱাৰি মই সেইটো অনুমতি লোৱা নাছিলোঁ। সেয়ে যদি কিবা হয় ক্ষমা কৰিব। আৰু এডাল তুলসী গছৰ প্ৰকাণ্ড সূতা চাওকচোন, মই আজিয়ে ফাৰ্ষ্ট দেখিছিলোঁ আৰু সেইকাৰণে ভিডিঅ' অলপ কৰি ল'লোঁ। তুলসী গছৰ সূতা, এইভাগ তুলসী গছ যে ইমান ডাঙৰ হয় মই প্ৰথমৰ বাবে দেখিছোঁ এইবাৰ। এয়া আহি গ'লোঁ আমি কমলাবাৰী সত্ৰ। এয়া কমলাবাৰী সত্ৰৰ প্ৰৱেশ দ্বাৰ ইমান সুন্দৰ, কি ধুনীয়াকৈ এইবিলাক ডেক'ৰেশ্যন কৰা হৈছে চাওকচোন। আৰু ভিতৰ ভাগৰ পৰিৱেশটো খুব মনোমোহা। প্ৰত্যেকখন সত্ৰৰে ভিতৰৰ পৰিৱেশটো খুব মনোমোহা। আৰু এইবিলাক এনেদৰে ধুনীয়াকৈ মূৰ্তিবিলাক সজাই থোৱা হৈছে। সূত্ৰধাৰ হওক সকলোবিলাক আৰু ধুনীয়াকৈ এনেদৰে প্ৰদৰ্শন কৰা হৈছে। ঢুলীয়া তালীয়াকে আদি কৰি সূত্ৰধাৰকে আদি কৰি সকলোবিলাক। আৰু ভিতৰ ভাগৰ পৰিৱেশ এয়া কমলাবাৰী সত্ৰৰ। কমলাবাৰী সত্ৰৰ পৰিৱেশ এয়া। সত্ৰৰ পৰা এনেদৰে আমি ওলাই এতিয়া আৰু এখন সত্ৰ চাবলৈ আহিলোঁ। যিহেতুকে খুব ঠাণ্ডা পৰিৱেশটো, খুব ভাল লাগিল।